জেহাদীৰ অভিযোগত ৰাজ্য চৰকাৰে ইতিমধ্যেই যিসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে তেওঁলোক প্ৰকৃততে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত থকা বুলি প্ৰমাণিত হোৱা নাই। গতিকে কোনোবা এজন ব্যক্তিৰ বিৰুদ্ধে ভুৱা অভিযোগ আনি তেওঁৰ কৰ্মৰত শিক্ষা প্ৰতিষ্ঠান ধ্বংস কৰি দিয়াটো এটা মহা অপৰাধ। আৰু ৰাজ্যখনৰ মুৰব্বী হিচাপে এনে নিৰ্দেশনা দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এজন মহা অপৰাধী হিচাপে সাব্যস্ত হৈছে। আমাৰ স্পষ্ট মত যে চৰকাৰে এনে শিক্ষা প্ৰতিষ্ঠান ভাঙি দি আমাৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ শিক্ষাৰ অধিকাৰ খৰ্ব কৰিছে। গতিকে চৰকাৰে অতি সোনকালে অতি শীঘ্ৰে উল্লেখিত সংশ্লিষ্ট শিক্ষা প্ৰতিষ্ঠানসমূহ নিৰ্মাণ কৰি তাত থকা বিদ্যাৰ্থীসকলক থকা মেলা খোৱা লোৱা আৰু অধ্যয়ন কৰাৰ সম্পূৰ্ণ সুযোগ সুবিধাৰ ব্যৱস্থা কৰি দিব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া জাতিৰ বৃহত্তম জনগোষ্ঠী মিয়াসকলৰ ধৰ্মীয় আৱেগ অনুভূতি জড়িত শিক্ষা প্ৰতিষ্ঠান মাদ্ৰাছা ধ্বংস কৰি মিয়াসকলক তুচ্ছ তাচ্ছিল্য কৰি উচ্ছেদ কৰি জোৰ কৰি অসমীয়া জাতিৰ পৰা উলিয়াই দি অসমীয়া জাতিক দুৰ্বল কৰি RSSক সন্তুষ্ট কৰি তেওঁ ইয়াত ক্ষমতাত টিকি থাকিব বিচাৰিছে আৰু আগন্তুক দিনত তেওঁ পুনৰ ক্ষমতাত দখল কৰাৰ কৌশল হিচাপে অসমীয়া জাতিৰ বৃহত্তম জনগোষ্ঠীক এইদৰে তুচ্ছ তাচ্ছিল্য উচ্ছেদ আৰু তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান ভাঙি অসমীয়া জাতিটোকেই তেওঁ দুৰ্বল কৰিব বিচাৰিছে। গতিকে অসমীয়া জাতিৰ কাণ্ডাৰী জাতীয়তাবাদী দল সংগঠন অসম সাহিত্য সভা আছু কৃষক মুক্তি সংগ্ৰাম সমিতি ইত্যাদি জাতীয় সংগঠনবিলাকে ইয়াৰ তীব্ৰ আমি আহ্বান জনাইছোঁ, ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিব লাগে। অন্যথায় এই অসমীয়া জাতিৰ আমি অসমীয়া হিচাপে পৰিচয় দিয়াৰ এটা সময়ত আমাৰ জাগা নাথাকিব।